যোৱা 17 অক্টোবৰ দিনা অগ্ৰণী সামাজিক অনুষ্ঠান খোজৰ নৱম শিৱসাগৰ কণ্ঠ উৎসৱত শিৱসাগৰ জিলাভিত্তিক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে অনুষ্ঠিত কৰা জ্ঞানপীঠ বঁটা প্ৰাপক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা প্ৰকৃতি আৰু ঐতিহ্যদূতী শিৰোনামৰ বক্তৃতা অনুষ্ঠানত জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ গীত এটা মই পৰিৱেশন কৰিবলৈ বুলি গৈছিলোঁ আৰু সেই অনুষ্ঠানটোতে মোৰ মৰমৰ বান্ধৱী পল্লৱীয়ে ঘোষিকা হিচাপে গৈছিলে। সমিতিৰ তৰফৰ পৰা এখন মানপত্ৰ প্ৰদান কৰিলে আৰু কেইখনমান ফটো ইয়াতে ইনক্লুড কৰি দিলোঁ। সন্ধিয়া ভাগলৈ আহি আকৌ মই পালোহি ৰাসৰ আখৰাত। এয়া আমি